ঠিক আছে, কি খবৰ সকলোৱে ভাল? মোৰ ভালে ৱেলকাম বেক টু ইউটিউব চেনেল বিকাশ লকেন ভিডিঅ'। কি খবৰ সকলোৱে ভাল? মোৰ ভালে ৱেলকাম বেক টু ইউটিউব চেনেল। তো আজি ভিডিঅ' আকৌ এটা লৈ আহিছোঁ। আজি মানে টাউনলৈ যাওঁ, টাউনত মানে বস্তু কেইটা মজা কৰিবলৈ আছে আৰু বিহু বুলিও কিবা এটা আনিম আৰু ভিডিঅ'টো চাই যাওক লাষ্টলৈকে। তো আৰু বিহু বুলি অলপ বজাৰো কৰোঁগৈ আৰু কিতাপ কেইখনমানো কিনিবলৈ আছে। তো আৰু স্কুলৰ বস্তু মানে আছে আৰু বহুত কেইটামান বস্তু। তো বোলো ব্লগ বহুত দিন নাই, আজিয়ে ব্লগ এটা দিওঁ আৰু ব্লগ বনাওঁ আৰু ভিডিঅ'বিলাক মানে আপলোড নকৰোঁ, ডিলিট কৰি দিওঁ। তো আজি ভিডিঅ'টো চাই যাওক লাষ্টলৈকে আৰু এইকেইদিন বিহু ভিডিঅ' দিম মই, ধুনীয়াকৈ চাই যাওক। ব্লগ এতিয়া যাওঁ টাউন। এতিয়া ওলাই আহিলোঁ আৰু গৈ আছোঁ এতিয়া মাহঁত আগে আগে, মই বেকে বেকে মানে স্কুলৰ বস্তু আনিব আছে যে, তো তাৰ কাৰণে ওলাইছোঁ আৰু আজি। ক'লা আহিছে অলপ মানে হয়। তো টেম্পু আহি গ'ল, তো এতিয়া উঠোঁগৈ আৰু সেইখন টেম্পু। তো এতিয়া পাই গ'লোহি, এতিয়া গৈ আছোঁ। কেইটামানে চেঞ্জ কৰিছোঁ আৰু ইখন আছে নহয়, আৰু দুখন তেনেকৈ কিনিবলগীয়া। মোক লৈ নিছে এতিয়া গম নাপাওঁ আৰু মোক লৈ গৈ আছে, মই গৈ আছোঁ। কেইজনে মোক লৈ আহি আছে। কিবা স্কুলৰ কাপোৰ আছে, কাপোৰটো আনিবলৈ গৈ আছোঁ, মানে পেণ্টটো বগা পেণ্ট। আৰু গুদাম আছে, গুদামলৈ গৈছোঁ। তো এতিয়া পূৰা কাপোৰৰ মাজত সোমাই গ'লোহি, একদম কাপোৰ। এতিয়া লৈ লওঁ কাপোৰটো, দেখুৱাইছোঁ। 2 ঘণ্টামান এখন দোকানতে ৰখি আছোঁ গাইছ। মাৰ বস্তু কিনিয়ে হোৱা নাই, এয়া শুনিছে নহয়, মানে অশান্তি কৰি দিছে আৰু 1.5 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা হ'ব হ'ল আৰু এনেকৈ আৰু দিনটো গৈছেগৈ আজি মোৰ। তো গাইজ বস্তু আনিলোঁ আৰু এটা প্ৰব্লেমে পালে। তো প্ৰব্লেমটোৰ কাৰণে বহুত দেৰি হৈ গুচি গ'ল আৰু পূৰা বৰষুণ দি আছে এতিয়া বাহিৰত। তো গাইজ বিপদ আকৌ এতিয়া ফোনটো চাৰ্জ নাইকিয়া হ'ল, মানে আকৌ চাৰ্জ দিছোঁ। আজি মানে যি টি হৈছে মোৰ লগত আৰু। তো গাইজ কালি ভিডিঅ'টো নবনালোঁ আৰু আজি নেক্সট মৰ্ণিং। তো আজি গৈ আছোঁ বজাৰ কৰিব, মানে কাইলৈ গৰু বিহু আৰু আজি গৰু বিহু চাটৰ কাৰণে বস্তুবিলাক আনোগৈ আৰু ব'লক টাউনলৈকে আজি ৰাতিপুৱা আকৌ যাওঁ টাউন। একেটা কাপোৰে পিন্ধি লৈছোঁ, মানে বৰষুণৰ বতৰ। এয়া গোটেই বোকা হৈ গৈছে আমাৰ ৰাস্তাটো, কিমান কাপোৰ ধুব আৰু। তো তাৰ কাৰণে এতিয়া যাওঁ গৰুৰ চাটৰ বস্তু আনিবলৈ, মানে পাচলি। দেন ব'লক। আপোনালোকক যে কৈছিলোঁ ৰাস্তাটোৰ কথা, এইটোৱে হয় ৰাস্তাটো, মানে এইটো মালৱালী ৰাস্তা, যিটো তিনিআলি মালৱালী। আৰু এজাক বৰষুণতে পূৰা পানী হৈ যায়। এইটো দেখিছে নহয়, এইবিলাক গাড়ী ঘোঁৰা কেনেকৈ আহিছে, মানে স্কুটি বাইক। মানে আমাৰ যিখিনি স্কুললৈ যায় ল'ৰা ছোৱালীখিনি বহুত দিগদাৰ হয়। এইফালৰ পৰা মানে বহুত ল'ৰা ছোৱালী আহে মালৱালী স্কুললৈ। আগতে বাইপাছত পূৰা পানী হৈ যায়, এতিয়া আকৌ এইফালে সেইটো ৰাস্তা ঠিক কৰি এতিয়া এইটো ৰাস্তাত পূৰা পানী হৈ যায়। অসম চৰকাৰক এই ৰাস্তাটো ঠিক কৰি দিবলৈ অনুৰোধ কৰিছোঁ। এতিয়া পাই গ'লোহি বজাৰ, এইবিলাক বজাৰ কৰোঁ এতিয়া আৰু। তো গাইজ পূৰা ভিৰ, পূৰা একদম মানুহ আজি। নিউজো আহিছে ইয়ালৈ, পূৰা একদম নিউজ, যোৰহাটৰ বজাৰৰ নিউজ হ'ব আজি আৰু। এতিয়া মই লগত নাৰিকলটো লৈ পিনি মই পাই আছোঁ। ৰ'ব, এইটো লোৱা, এইটো আৰু চাব, এইটো চাই দিয়ক। ঠিক আছে। তো বতৰটো বেয়া হৈ গৈ আছে আৰু লগতে এতিয়া ঘৰলৈ যাওঁ, বজাৰ কৰা হ'ল আৰু অলপ আছে আৰু কোলা চক বতৰ। তো এতিয়া ঘৰলৈ যাওঁ, এয়া বজাৰ কৰিলোঁ, এইফালে আছে এগাল, এয়া গৈ আছোঁ আৰু।
এতিয়া যাওঁ আমি চাহ খাবলৈ তো বৰাটা হোটেলত তেতিয়া আমি চাহ খাবলৈ গৈ আছোঁ আৰু বৰষুণো দিছে ন পূৰা তো এতিয়া বস্তুখিনি লোৱা মেলা হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাম ধুনীয়াকৈ এতিয়া স্কুটিত মানে আনলাল নিব লাগিব ন ভিডিঅ' নকৰোঁ আৰু একেবাৰে ঘৰত লগ পামগৈ দেখুৱাওঁ